উঠিয়ে অলপ বাৰীফালে খোজকাঢ়ি আহোঁ ভাবিলোঁ, দেখিছোঁ গছত দেখোন পকা মধুৰি। ইমান দিনে মনে কৰা নাছিলোঁ। খাই চাই দেখিলোঁ বিলাতী মধুৰি, খাবলৈ বৰ সোৱাদ। অলপ পাছতে গাঁৱলৈ বুলি ওলালোঁ। দহা এখন আছে। আজি বহুত বছৰ পাছতহে অহা হৈছে। মাহঁতে আহি থাকে, আমাৰহে অহা নহয়। ঘৰত থকাৰ পৰা অলপ ইফালে সিফালে গৈ থকা হৈছে বাৰু। দহা ঘৰতে আজি দেখিলোঁ ককাজন সৈতে জুবিন দাকো শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। সেই দৃশ্য দেখি মনটো আৰু যেন আৱেগিক হৈ আহিল। ভকতৰ নিয়ম শেষ হোৱা অলপ পাছতে প্ৰসাদৰ টোপোলাটো লৈ খোৱা পাতত বহিলোঁ। বহুত দিনৰ পাছত অহা বাবে গাঁওখন সলনি দেখিছোঁ আৰু পকি থকা ধানখিনিলৈ চাই একেবাৰে যেন থাপ মাৰি আনো যেন লাগিছিল। ৰ'দৰ পোহৰত থকা ধানবোৰ কেনেকৈ সোণালী হৈ পৰিছে দেখিছে নহয়। তাৰ পাছতে ঘূৰি আহোঁতে খুৰা-খুৰী ঘৰতো সোমালোঁ। এফালৰ পৰা মায়ে জলকীয়া পুলি, ফুল পুলি বুটলাত লাগি গ'ল আৰু মোৰ কত জেতুকা জোপালৈ চকু। তাৰ পাছতে জেঠাই পাত অলপ ছিঙি দিয়াত সহায় কৰিল। এয়া হৈছে পামলখী গছ। আপোনালোকে খাই ভাল পায়নে বাৰু? মোৰ আকৌ ফেভৰেট দেই। পিছে গছত কেইটামানহে ৰৈ গৈছে। তাই দুটামান লৈ খাই চালো। এনে এটা পৰিৱেশ পালে কিমান যে ভাল লাগিব, হয়নে বাৰু কওকচোন? বাৰু গাইজ, আজিলৈ আহি